নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'ৰ মাজলে। আজি মই ক্লাছ 10ৰ স্কুল ড্ৰেছযোৰ পিন্ধিছো। আপোনালোকৰ বাৰু ক্লাছ 10ৰ স্কুল ড্ৰেছযোৰ এতিয়াও লগত আছেনে? কমেণ্ট কৰিব দেই। আৰু এইফালে মই চাইকেলখনো উলিয়াই লৈছো আৰু এটা কথা চাইকেলখনো কিন্তু মোৰ ক্লাছ 10ৰে আছিল দেই। মানে মই ৰিল কেইটামান বনাম বুলি স্কুল ড্ৰেছযোৰ পিন্ধিছিলো আৰু এইফালে মই ৰিল কেইটা বনাইও ললো। তাৰ পাছতে মই আহিছো বাৰীৰ ফালে মই মচন্দৈ বিচাৰি আহিছো। আৰু এইফালে মই জলকীয়াও ছিঙি লৈছোঁ, মানে মই মচন্দৈ চাটনি বনাম বুলি ভাবিছোঁ, যিহেতু চাটনি বনাম জলকীয়াটো লাগিবই। আৰু এইফালে মই নৰসিংহ পাত কেইটামানো ছিঙি লৈছোঁ। মচন্দৈ চাটনিত যদি নৰসিংহ পাত কেইটামান দি দিওঁ খাবলৈ ভালো লাগিব। এইফালে মই মচন্দৈ বিচাৰি একেবাৰে হাবিৰ মাজত সোমাই গৈছোঁ চাওকচোন। তাৰ পাছতে মই গোটেইবিলাক বস্তু ধুই পেলাই এতিয়া খুন্দিবলৈ লৈছোঁ। আৰু মচন্দৈ চাটনি কোনে খাই ভাল পাওঁ কমেণ্ট কৰিবা দেই। মই পিছে বহুতেই বেছি ভাল পাওঁ। আৰু এইফালে মোৰ চাটনিখিনি খুন্দা হৈও গ'ল। আৰু আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। যদিহে ভিডিঅ'টি চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।